যিসকল ভকতক যিসকলে সেৱা কৰিছে পূজা কৰিছে জানিব লাগিব যে তেওঁলোকৰ দেৱৰ অংশ ৰূপেহে এই সেৱাটো পাইছে। মনুষ্য ৰূপে তেওঁ কেতিয়াও সেই সেৱাটো লাভ কৰা নাই, দেৱৰ অংশহে লাভ কৰিছে। কাৰোবাৰ পৰা যদি আমি তিৰস্কাৰ লাভ কৰিছোঁ, কাৰোবাৰ পৰা যদি নিন্দা বাসনাৰ আমি যদি পাইছোঁ, তেতিয়াহ'লে জানিব লাগিব সেইটো আমি মনুষ্য ৰূপে নিন্দা বাসনা পোৱা নাই, আমি আসুৰিক শক্তিখিনি আমি লোৱাৰ কাৰণে অসুৰ হিচাপে আমি সেইখিনি নিন্দা বাসনা লাভ কৰিছোঁ। গতিকে নিজক নিজে চিন্তা কৰিব, মই দৰিদ্ৰ নে দানৱ নে অসুৰ নে মনুষ্য নে ভকত নে বৈষ্ণৱ, এই জ্ঞানটো আত্মদৰ্শনত নিজে ল'ব পাৰিব লাগিব। এইকাৰণে আজি এই মহা উপদেশৰ জৰিয়তে আমাক এই জ্ঞানটো দিবলৈ কৈছে। হৰিত কৰিও এক শৰণ ভকতি, ভকতিত নাহি জাতি অজাতি নিৰ্ণয়, একচিত্তে হৰি মাত্ৰ ভজুক নিশ্চয়। এই হৰিক ভজনা কৰিবৰ কাৰণে কোনো জাত বিচাৰ কৰিব নাই। সমস্ত জীৱৰ অন্তৰাত্মাত যদি সেই একেজন হৰিয়ে আমাক যদি ধৰি ৰাখিছে, তেতিয়াহ'লে হৰিৰ নামত আমি জাত বিচাৰ কৰি কি লাভ আছে? বিষয় কৰ্মসূত্ৰেহে আমাৰ জাত আছে, বিচাৰ আছে, কিন্তু ঈশ্বৰৰ বিচাৰত আমিতো সমস্ত এক। যদি এক হ'ব পাৰোঁ তেতিয়াহ'লে আমি ভকত হ'ব পাৰিম, যদি এক হ'ব নোৱাৰোঁ আমি ভকত হ'ব নোৱাৰোঁ। যেতিয়া আমাৰ সংসাৰত এতিয়া এইটোৱে ভক্তি বিভ্ৰম চলি আছে, এইটো পন্থ সিটো পন্থ নিন্দা কৰে, বাসনা কৰে, আমাৰটোৱে শুদ্ধ তেওঁলোকৰটো অশুদ্ধ ইত্যাদি ইত্যাদি নীতি নিয়ম, এই সমস্তবিলাক বাছ বিচাৰ কৰোঁতে ঈশ্বৰৰ আচল তত্ত্বটো কি বুজিবৰ কাৰণে আমাৰ সুযোগ আৰু সুবিধা নহ'ল। আৰু শেষত আমি ইজনে সিজনক আপোন কৰি ল'ব নোৱাৰাৰ দুখত আমি ভক্তিৰ পথৰ পৰা আমি নিজেই আমি স্খলিত হৈছোঁ। চিত্ৰকেতুৱে যেনেকৈ নিজে স্খলিত হৈ গ'ল, মনৰ ভিতৰত সেই বাসনাটো দি দিলে, তোমাৰ অহংকাৰ আছে, তুমি ভকতক এবাৰ দৰ্শন কৰা, ভকতেনো কেনেকৈ ভক্তি কৰে চাই লোৱা, এই ধাৰণাটো দিহে এতিয়া শিৱৰ নিন্দা কাৰণত তেওঁ এনেকৈ পতিত হ'ব লগা হ'ল। তদু আমাৰো যেন তেনেকুৱা দুৰ্দশা নহওক। আমিতো সদায় ঈশ্বৰৰ নাম কথা লৈছোঁ, হৰি মন্দিৰত আহি সেৱা কৰিছোঁ, ধূপ ধূনা জ্বলাইছোঁ, ঈশ্বৰৰ নাম লৈছোঁ। যিসকলে ঈশ্বৰৰ নাম লোৱা নাই, আমাকতো মহাভক্ত বুলি ভকত বুলি তেওঁলোকে আমাক সমীপ কৰিছে। তেওঁলোকৰ সমীপ পাই আছোঁ কাৰণে আমাৰ অহংকাৰ বাঢ়ি গৈ আছে। ঈশ্বৰে দুটা কথা ক'ব পাৰিছোঁ বুলিয়েই আমাৰ সেই অহংকাৰটো দিনক দিনে বাঢ়ি গৈ আছে। কিন্তু আচলতে যে ঈশ্বৰক আমি একেবাৰে বুজিব পৰা নাই, তাৰ প্ৰমাণটো আমি নিজে আমি পাওঁ কেনেকৈ? যেতিয়া মোৰ মনত যেতিয়া হিংসা আছে, ক্ৰোধ আছে, ঈৰ্ষা আছে, খং আছে, ৰাগ আছে, কাম আছে, এই সমস্তখিনিতো আছে, এইটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। যিদিনাখনে এই সমস্তৰ পৰা আমি নিৰুদ্দেশ হওঁ, কোনোবাই গালি পাৰিলেও আমি সেই গালিক অকণমানো আমি কেৰেপ নকৰোঁ। চিত্ৰকেতুৱে নিন্দা কৰি আছে, শিৱই হাঁহি সেই নিন্দাখিনি তেওঁ শুনি আছে। সৰু ল'ৰাই গালি পাৰি থকা নিচিনাকৈ তেওঁনো গালি পাৰিও কি কৰিব পাৰে বুলি তেওঁ গালিটো শুনি ভাল লাগে কাৰণে আমি আনন্দ কৰি গৈ আছোঁ। তদু ভকতেও অভকতৰ নিন্দা সহ্য কৰিব পাৰিব লাগিব, অভকতৰ প্ৰতি শুভচিন্তক হ'ব পাৰিব লাগিব, ভগৱন্তক তেওঁক সমৰ্পণ কৰিব লাগিব। হে প্ৰভু, তেওঁ একো জনা নাই, একো বুজা নাই, তেওঁ মৰিব এতিয়া, ধৰ্মত যাব এতিয়া, তুমি যেন তেওঁক কৃপা কৰা। দুৰ্বাসায়ে অম্বৰীষক কৃতাগ্নি দি তেওঁ মাৰিবৰ কাৰণে, প্ৰাণ নাশৰ কাৰণে প্ৰযত্ন কৰিছিল, মহা অভিশাপ দিছিল, কিন্তু অম্বৰীষৰ মনত প্ৰাণৰ সংশয় কৰা নাছিল। তেওঁৰ মনত এটাই ভাৱনা আছিল, হে প্ৰভু, যে মহা ঋষি দুৰ্বাসা এতিয়া নিজৰ কৰ্মত নিজেই এতিয়া পতিত হ'ব, নিজেই এতিয়া ধ্বংস হ'ব। হে প্ৰভু, তুমি তেওঁক ৰক্ষা কৰা। কাৰণ তেওঁ জানে যে দুৰ্বাসাৰ দৰে এজন মহাভক্তৰ মৃত্যু হ'ব নোৱাৰে, তেওঁ পতন হ'ব নোৱাৰে। তেওঁ মোহিত কৰাই তেওঁক অবাতে নিয়াই
তেওঁ কি লীলা কৰিব গৈ আছে, হে প্ৰভু তুমি যে তেওঁ কিবা কৰা, তেওঁ ভবা নাছিল হে প্ৰভু মোক তুমি ৰক্ষা কৰা। এইটো কাৰণত তেওঁ কেতিয়াও তেওঁ ধ্যান কৰা নাছিল। তদ্ৰূপ আমিও সেই অনাচাৰী দুৰাচাৰীসকলক তেওঁলোকৰ সদ্গতিৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰলৈ নিবেদন কৰিব লাগিব। গতিকে সেইকাৰণে কৈছে একচিত্তে হৰি মাত্ৰ ভজুক নিশ্চয়, তেতিয়াহে আমি হয়তো এইখন সংসাৰত ভগৱন্তৰ কৰ্ম কৰিবৰ কাৰণে আমি নিশ্চয় শক্তি লাভ কৰিব পাৰিম। এতিয়া ভগৱন্তৰ কৰ্মত কি, ধৰ্মত কি? আজি ভাগৱতে নিৰ্ণয় দিছে, কুকুৰকো খাই যিটো জন ক্লেশ জাতি, তাহাকো নিস্তাৰে কৰে হৰিৰ লগত। কুকুৰৰ দৰে মহা হিংসুক প্ৰাণীসকলক যিসকলে ভক্ষণ কৰে, তেওঁলোকৰ স্বভাৱো নিশ্চয় হিংসুকে হ'ব। হিংসুক হ'লেতো কোনোদিন তেওঁ ভক্তি কৰিব নোৱাৰে। কিন্তু সেইজনেও যদি কালক্ৰমত কোনো সংগ লাভ কৰি মহাভক্তি আচৰণ কৰাৰ সুযোগটো পায়, তেতিয়াহ'লে তেওঁলোকেও মহাভক্তি পাব পাৰে। এতিয়া কুকুৰক মহা হিংসুক বুলি কৈছে, কিন্তু কোনটো প্ৰজাতিৰ কুকুৰক হিংসুক বুলি কৈছে? যি প্ৰজাতিৰ কুকুৰে কোনোদিন মনুষ্যৰ সেৱা নাপায়, সেইসকলে হিংসুক হ'ব পাৰে। যিসকলে মনুষ্যৰ সেৱা পায়, মানুহৰ আদৰ সাদৰ পায়, গৃহত যিসকলে মনুষ্যৰ লগত একেলগে আহাৰ কৰে, একেলগে শয়ন কৰে, একেলগে কৰ্ম কৰে, সেইসকলে এইটো জন্মত গতি নাপালেও পৰজন্মত তেওঁলোকে মনুষ্যৰ গতি লাভ কৰিবলৈ তেওঁলোকৰ সহায় হয়। কিন্তু সেই বনত ঘূৰি ফুৰা ৰাম কুকুৰবিলাকে মনুষ্যক দেখা লগে হিংসা বৃত্তিটো তেওঁলোকৰ জাগৰণ হয়। কিন্তু ঘৰত পোহা ভকতৰ সংগ পোৱা, মনুষ্যৰ সংগ পোৱা সেই হিংসুক জীৱবিলাকেও কোনো কাৰণতে অচিনাকিজনক দেখিলেও কেতিয়াও সেই হিংসুক স্বভাৱটো প্ৰকট নকৰে। কাৰণ কি? তেওঁলোকৰ এটা সংস্কাৰ আহিছে। এই সংস্কাৰ মতে এতিয়া তেওঁলোকে এইটো জন্মত নহয়, অহা জন্মত তেওঁলোকে নিশ্চয় মনুষ্য কৰি লাভ কৰি কৃষ্ণক ভক্তি কৰাৰ সুযোগটো পাব, আৰু সেই সুযোগটো লৈ তেওঁলোক মহাগতি পাব। এতিয়া আমাক এই তত্ত্বটো কি কৈছে? দেৱতাসকলে অসুৰসকলে যে মনুষ্য জন্ম লাভ কৰিবৰ কাৰণে তেওঁলোকক সমৰ্থ নহয়, ভগৱন্তৰ ওচৰত বাৰে বাৰে তুতি কৰিব লগা হয়, হে প্ৰভু দেৱতাক হিচাপেও তুমি আমাক সংসাৰ মায়াদেৱ বান্ধি কৰি ৰখা, মুক্তি প্ৰদান নকৰা। কিন্তু মনুষ্য জন্ম লাভ কৰি যদি তোমাক ভক্তি কৰে, তেতিয়াহ'লে এই মনুষ্যই তোমাৰ নাম লৈ তোমাক ভক্তি কৰি সংসাৰৰ পৰা মুক্ত হৈ যায়। গতিকে হে প্ৰভু এই মনুষ্যৰ ৰূপে আমাকো তুমি যেন কৃপা কৰা। এই বুলি দেৱতাসকলে দুৰ্লভ মনুষ্য জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে, দৈত্যসকলেও সেইটোকে কামনা কৰে। অথচ মনুষ্যসকলে সেই জ্ঞানটো আমি এই মায়া সংসাৰত বিষয় ভোগ কৰোঁতে আমি সমস্তবিলাক পাহৰি গৈছিলোঁ। দিনে দিনে আয়ুস হৈ গৈ আছে। মাথো ভগৱন্তে পৰমায়ু ৰূপত 100টা বছৰ দিছে যদিও সেই 100টা বছৰ পৰমায়ু আমি শুদ্ধ ৰূপত, সঠিক ৰূপত আমি কোনেও ব্যৱহাৰ কৰিব পৰা নাই। গতিকে আমি দিনে দিনে আয়ুস হৈ গৈ মৃত্যুৰ সন কৰি আছোঁ। এইখিনি সময়তো যদি আমি নিজকে উপলব্ধি কৰিব নোৱাৰোঁ, মনুষ্যত্ব জ্ঞান কি, পুৰুষত্ব জ্ঞান কি, ভগৱন্তক আমি নিজৰ হৃদয়তে কেনেকৈ লাভ কৰিব পাৰোঁ, দৰ্শন কৰিব পাৰোঁ, এই আত্মজ্ঞানটো যদি লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব? যে এটা সময়ত যেতিয়া এই দেহটো এৰি থৈ যাব লাগিব, সময় আহিব, তেতিয়া জন্তুতে আমাক আহি বান্ধি কন্ধি লৈ যাবলৈ যত্ন কৰিব। তাৰ পৰা আমি কেতিয়াও ৰক্ষা নাপাওঁ। গতিকে আমাক এইটো ধৰ্ম ল'বলৈ দিছে মনুষ্যসকলক, যে জন্তুটোৰ আলহী হ'ব লগা নহয়। জন্তুতে যেন জীৱনৰ অন্তিমত ধৰি বান্ধি নিয়াৰ পৰিৱৰ্তে বিষ্ণুদূতে যেন আহি আদৰ সৎকাৰ কৰি ধূপ ধূনাৰে
গুণনাম কীৰ্তন কৰি কৰি যেন আমাক আগুৱাই লৈ যায় এইখন সংসাৰৰ পৰা বৈকুণ্ঠ ধামলৈ। ঠিক তেনেকুৱা এক মহাগতি আমি পাব লাগিব। কেতিয়া পাম? যদিহে আমি সঁচাকৈ যোৱাৰ সময়ত আনন্দ মনেৰে সংসাৰ ত্যাগ কৰিব পাৰোঁ, ভগৱন্তৰ নাম যদি আমি ল'ব পাৰোঁ, ভগৱন্তৰ ৰূপটো যদি আমি দৰ্শন কৰিব পাৰোঁ, তেতিয়াহ'লে এইখন সংসাৰৰ বিষৰৰ যন্ত্ৰণাই কেতিয়াও কামত খাব নোৱাৰে। আৰু সেই কৃষ্ণৰ জ্ঞান লৈ আমি সংসাৰৰ পৰা মহামুক্তি ল'ব পাৰোঁ। এই মহাজ্ঞানটোকে আমাক ভাগৱতে দিছে যে তাহাৰ একে বলশীল তাহাৰ একে গতি, যমদূতে নিয়া যাবে নকৰয় শাস্তি। কৃষ্ণক নভজি মিছা মাত্ৰ শাস্ত্ৰ পঢ়ে, মইনা শালিকা ভাতো যেন বাণী ৰয়ে। আমাৰ ৰূপটো কেতিয়া হৈছে যে মইনা আৰু শালিকাৰ দৰে আমি কেৱল আওৰাই আছোঁ। কোনোবাই কিবা এটা ক'বলৈ কৈ আছে, আমি কৈ আছোঁ, তাৰ কিন্তু তত্ত্বটো আমি নাজানো, বুজি নাপাওঁ। গতিকে আমি ঠিক তেনেকৈ ঈশ্বৰৰ নাম গুণ গাই আছোঁ সদায়, কিন্তু আমাৰ আয়তীসকলক বায়তীসকলক নামতীসকলক আমি এই কথাবোৰ বাৰে বাৰে স্মৰণ কৰিবলৈ কৰিব লাগিব। কাৰণ হৰি নামৰ নামত আমি সদায় মজগুল হৈ আছোঁ, কিন্তু আমি সদায় হৰি নাম গাই আছোঁ। হৰিক আমি কেনেকৈ বুজিছোঁ নিজে নিজে চিন্তা কৰক। যিমান আমি নাম নাগাওঁ কিয়, নামৰ তত্ত্বটোকে বুজি নাপাওঁ। কিন্তু আমি নামৰ তত্ত্বটো বুজি বুজি যদি আমি সেই নামটো ল'ব পাৰোঁ, গাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ পৰম গতি লাভ হ'ব। গতিকে আমি সেই বৃন্দাবনৰ লীলামালাৰ গানখিনি গাই আমি আনন্দ ফূৰ্তি কৰি নাচি বাগি থাকিলেই আমাৰ ভক্তি নহয়। সেই কৃষ্ণজনক বুজিব লাগিব, কিয় তেওঁ লীলা কৰিলে, কিয় তেওঁ গোপীসকলৰ লগত লীলা কৰি আনন্দ মনে এই লীলাকণ কৰি তেওঁ প্ৰকৃততে সেই কাক কেনেকৈ মুক্তি কৰালে, এই জ্ঞান তত্ত্বটো, সেই নেদেখাজন প্ৰভু ভগৱন্তজনে কিয় দেখাৰ ওপৰত আহিব লগা হ'ল, এই তত্ত্বটো আমি ল'ব পাৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে সেইজনক আমি বুজিব পাৰিম। তেওঁ গুণলীলা কৰিলে আমি তেতিয়া কি ৰূপত পাম, যে আমি এইখন সংসাৰ থাকিও আমি সংসাৰত আমি নিজকে আমি জড়িত কৰাৰ পৰা আমি বিৰত হৈ যাওঁ। সংসাৰত থাকিলেও আমাৰ সংসাৰৰ আমাৰ সম্বন্ধ নাথাকিব। সেইজন প্ৰভু ভগৱন্তৰ লগতে যেন আমাৰ সদায় আত্মিকভাৱে সম্বন্ধ থাকে। কাৰণ সেইজন ভগৱন্ত ক'ত আছে? হৃদয়ত আছে। হৃদয়ত থকাজন বুজিব নোৱাৰে কাৰণে বাহিৰৰ জগতৰ লগত ভগৱন্তৰ ৰূপটো বুজিবৰ কাৰণে সদায় প্ৰযত্ন কৰোঁ। সেইকাৰণে কৈ আছে, চুইলে কলি চাণ্ডালে গুচিল সদা ছাৰ, তীৰ্থে ব্ৰতে দানে যজ্ঞ নকৰে নিষ্ঠাৰ, হেন জানি একমনে লয়ো হৰি নাম, কৃষ্ণ সম বন্ধু আন নাহিকে উপান। যে যিজন প্ৰভু ভগৱন্ত মহাভক্তি কৰি আছে, তেওঁৰ যদি আমি চৰণ স্পৰ্শও কৰোঁ, তেতিয়াও আমি পৰম গতি লাভ কৰিব পাৰিম। ভগৱন্তৰ ভক্তজনক যদি আমি দৰ্শনো কৰিব পাৰোঁ, তেতিয়াও আমাৰ ঈশ্বৰ দৰ্শন সদৃশ এক মহান লাভ হয়। কিন্তু যদিহে অন্তৰাত্মাত সেই প্ৰভু ভগৱন্তৰ চিন্তনটো আনিব নোৱাৰোঁ, আমি তীৰ্থে তীৰ্থে ভ্ৰমণ কৰিলেও, দান যজ্ঞ ব্ৰত ধাৰণ কৰিলেও আমি কেতিয়াও সেইজন কৃষ্ণৰ কৃপা নাপাওঁ। মায়া সংসাৰতে আমি মজি থাকিব লাগিব। সেইকাৰণে আমি যিজন কৃষ্ণক আমি পৰম বন্ধুৰূপে আমি সদায় নিজৰ দেহতে পাই আছোঁ, সমস্ত এৰি থৈ যায়, কিন্তু কৃষ্ণই আমাক আপদে বিপদে সম্পদে কেতিয়াও আমাক এৰি থৈ যোৱা নাই কাৰণে সেইজন পৰম বন্ধুৰূপে আমি পাইছোঁ। যিজন ইহকালতো পাইছোঁ, পৰকালতো আমি সেইজনকে পাম। পূৰ্বৰ কালতো সেইজনে আমাক সংগ দিছিল। ইহকাল পৰকাল সমস্ত জনৰ লগত আমাৰ সম্বন্ধ থাকিব। সেইজন পৰম বন্ধৱ কৃষ্ণক আমি সদায় ধ্যান কৰিব লাগিব। ইয়াৰ বাহিৰে আমাৰ অন্য কোনো শ্ৰেষ্ঠ বন্ধু নাই, শ্ৰেষ্ঠ বান্ধৱ নাই। আৰু এইজন প্ৰভু ভগৱন্তক যদি আমি সাৰথি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি
কৰ্মত অসুৰ হ'ব পাৰোঁ, কৰ্মত আমি দেৱতা হ'ব পাৰোঁ, মনুষ্য হ'ব পাৰোঁ, যিয়ে নহওক কিয় সেইজনৰ নামটো লৈ যদি কৰ্ম যদি কৰিব লাগে তেতিয়াহ'লে সেইৰূপে প্ৰভু ভগৱতী আমাক মহান কৃপা কৰিব। এয়াই হৈছে পৰমাৰ্থ বিশ্বাস। কৃষ্ণ জয় কৃষ্ণ। জয় কৃষ্ণ। আগবাঢ়ি যাব দিছেনে? দূৰৈ পৰিছে। জয় কৃষ্ণ। সামৰিব বিচাৰিছেনে? সময়টো হৈছে হয় বাৰু। যি কি নহওক গুৰু সমস্ত দূৰৈটো যাওক আৰু খৰকৈ যাব পাৰিব। যাম আৰু যোৱাত আপত্তি নাই। এটা নাই দুলৈৰ মাজত, দূৰৈটো বেছি নাই নহয়, দুলৈৰ মাজত নাই। দূৰৈটো যাব, তাৰপিছত ছবি থাকি যাব। যদি যায় মানে আপোনালোক সকলোৰে কথা আৰু আপোনালোকে সময় এতিয়া দুটা 45 হ'ব। আমি বাৰু চমুকে বাৰু ধৰি দিম গোটেই বস্তুখিনি সাৰমৰ্মটো ৰাখি পেলাই আমি ক'ব নোৱাৰোঁ। আপুনি এতিয়া পাৰিলে মন্ত্ৰ মাতা দিয়ক, অসুবিধা নাই। ভগৱানে কেনেকৈ কৃপা কৰিব আৰু নহয় জানো? জয় কৃষ্ণ। ইয়াৰ পিছত গ'লে বোলাৰ বিত্তবধৰ বাবে ব্ৰহ্মহত্যা ভয়ত ইন্দ্ৰৰ পলায়ন আৰু হৰি অৰ্চনা। মহোদয়, মই আপোনাৰ শ্ৰীমুখৰ পৰা হয় এটা কথা জানিবলৈ ইচ্ছা কৰিছোঁ। এই যে আপোনাৰ পৰীক্ষিত মহাৰাজে মহামুনি শুকদেৱক বহুত প্ৰশ্ন সুধিছিলে, তাৰ 3টা প্ৰশ্ন মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। প্ৰথম কথা, মৃন্ময় মানৱৰ কৰ্তব্য কি? দ্বিতীয়টো প্ৰশ্ন হ'ল, ভাগৱতৰ শ্ৰৱণ কীৰ্তনে ভকতসকলক কেনেধৰণৰ তাৰণ কৰে? তাৰপিছত ভাগৱতৰ এই মহান শাস্ত্ৰৰ আচল তত্ত্বটো কি, এই বিষয়ে আপোনাৰ পৰা জানিছোঁ। জয় কৃষ্ণ। আমাৰ গুৰুজনক আমি অশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতে যিকেইটা বিষয়ে অৱদান কৰিছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিস্তৃতভাৱে আলোচনা কৰাৰ পৰিৱেশ নাই, কিন্তু তথাপিও আমি সাম্যভাৱে অকণমান নিশ্চয় তেখেতে যিহেতু উপস্থাপন কৰিলে আমি তেখেতক মান্যতা প্ৰদান কৰি অকণমান আলোচনা কৰিব লাগিব। পৰীক্ষিতে প্ৰশ্ন কৰিছিল সেইটোৱেই যে মৃত্যুমুখী মানুহজনৰ কৰ্মটো, এই নিম্ন মনুষ্যৰ কৰ্মটো মৃত্যু। গতিকে আমিতো প্ৰত্যেকেই মৃত্যুমুখী। আমাৰ মৃত্যুটো আমি নিজেই দেখিব লাগিব। পৰীক্ষিতে যেনেকৈ দেখিছিল আমিও দেখিবলৈ যত্ন কৰোঁ। তেতিয়াহ'লে যে মৃত্যুমুখী মনুষ্যৰ ধৰ্ম কি, কৰ্ম কি, এই কথাখিনিকে আজি 12 স্কন্ধ মহাভাগৱতৰ তত্ত্বৰ জৰিয়তে ভগৱন্তৰ স্বৰূপটোকে জ্ঞান ধাৰণটোকে দিবৰ কাৰণে প্ৰযত্ন কৰিলে। যে সংসাৰখনত কোনে চলে, সৃষ্টি কোনে কৰিলে, প্ৰথম কথা এইটো আমি জানিব লাগিব। ঈশ্বৰে কৰিলে। সৃষ্টিৰ নামত এইখন অনন্ত কোটি ব্ৰহ্মাণ্ড বুলি যিখন আমাৰ সাংসাৰিক যিটো ব্যৱস্থা দিলে, ব্ৰহ্মাণ্ড সৃষ্টিৰ যিটো ব্যৱস্থা দিলে, একেই ব্ৰহ্মাণ্ড ক্ষুদ্ৰ ৰূপত আমাক দেহক দিছে। ব্ৰহ্মাণ্ডত যি ভাণ্ডাৰী, গতিকে ব্ৰহ্মাণ্ডত যি শক্তি আছে একেটা শক্তি আমাৰ দেহত প্ৰভু ভগৱন্তে দিছে। আৰু সেই প্ৰভু ভগৱন্তে সেই ব্ৰহ্মাণ্ডত তেওঁ আত্মৰূপে প্ৰৱেশ কৰে কাৰণে চৈতন্য হৈছে। ব্ৰহ্মাণ্ডখনো গ্ৰহ নক্ষত্ৰবিলাকে নিজৰ নিজৰ গতিৰে কৰ্ম কৰি আছে, কাৰণ ভগৱন্তই চৈতন্য ৰূপত আত্মাৰ ৰূপত ব্ৰহ্মাণ্ডত তেওঁ বহিৰ্জগতত প্ৰৱেশ কৰি আছে। আৰু আত্মজগতত পৰম পুৰুষ ৰূপে পৰমাত্মা ৰূপে দেহৰ ভিতৰত এই যিটো জড়দেহক প্ৰৱেশ কৰাৰ লগে লগে জড়দেহটো চৈতন্য হৈ গ'ল। গতিকে এই জ্ঞানটো যদি লাভ কৰোঁ তেতিয়াহ'লে আমাক এটাই পৰমাৰ্থ জ্ঞান ল'বলৈ দিছে যে ঈশ্বৰৰ ইচ্ছাত আমি এইখন সংসাৰলৈ আহিছোঁ, ঈশ্বৰৰ ইচ্ছাত আমি কৰ্ম কৰিব লাগিব। ঈশ্বৰৰ কৰ্ম বুলি ধৰ্ম বুলি সন্মুখত আমি কৰ্ম কৰিবৰ কাৰণে ভগৱন্তে আমাক কৃপা কৰে। সেইখিনি ঈশ্বৰৰ কৰ্ম বুলি যদি জ্ঞান কৰোঁ
ঈশ্বৰৰ কৰ্ম জ্ঞান কৰিলে সেয়া ঈশ্বৰৰ ধৰ্ম হ'ব। আৰু সেই ঈশ্বৰক সাৰথি কৰিয়ে ঈশ্বৰৰ চৰণত ভজিয়ে অন্তৰ আত্মাত সেই ঈশ্বৰক লৈ আমি যদি সংসাৰ ভ্ৰমণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱন্ত মুক্তি লাভ কৰাৰ যিটো ব্যৱস্থা, জীৱন্ত উদ্ধাৰ কৰাৰ যিটো ব্যৱস্থা ভগৱন্তে ভক্তসকলক কৰি আছে, সেই ভক্তৰ শাৰীত মনুষ্য ৰূপে আমি প্ৰত্যেকে এই ৰূপে আমি ঈশ্বৰক সন্মান কৰিব লাগিব। ভাগৱত ধৰ্ম সেইটো ভগৱন্তৰ মূৰ্তিয়ে আছে এই ভাগৱত ৰূপত। গতিকে ভাগৱত অধ্যয়ন কৰাৰ ফল ভগৱন্তৰ মূৰ্তিটো আমাৰ দৰ্শন। এইটো যদি আমি লাভ কৰিব পাৰোঁ, সেই মূৰ্তিটো আমি হৃদয়ত আমি স্থাপন কৰিব। কীৰ্তনত ধ্যান বৰ্ণনা সুন্দৰভাৱে সেই ভগৱন্তৰ মূৰ্তিটোকে ধ্যান কৰিব কৈছোঁ। আমি যে গুৰু কৰ্ম কৰিবলৈ যাওঁতে, গুৰুৰ ওচৰত যে শৰাইখন আগবঢ়াই দিবলৈ যাওঁতে আমি ধ্যান কৰোঁ। কি ধ্যান কৰোঁ? সেই প্ৰভু ভগৱন্তৰ মূৰ্তিটোকে যে আমি ধ্যান নকৰোঁ জানো? প্ৰভু ভগৱন্তৰ মূৰ্তিটো ধ্যান কৰি প্ৰভু ভগৱন্তৰ মূৰ্তিটোক আকৌ আমি সন্মুখত তেওঁৰ আসনত আমি তেওঁক পুনৰবাৰ তেওঁক প্ৰতিষ্ঠা কৰি লওঁ। তেওঁক দৰ্শন কৰি তেওঁৰ ওচৰত তেতিয়াহে আমি প্ৰসাদ শৰাই হিচাপে আমি আগবঢ়াই বাকীখিনি কৰ্ম আমি ধৰ্মমতেহে কৰোঁ। কিন্তু প্ৰকৃততে আমাৰ জ্ঞানৰ মাৰ্গটোৱে আচল সত্য, আচল শুদ্ধ। কিন্তু ধৰ্ম কৰিবলৈ যাওঁতে বা ধ্যান কৰিবলৈ যাওঁতে আমাৰ জ্ঞানটোতো লাগিব। জ্ঞানটো ক'ৰ পৰা পাম? গুৰুৰ পৰা পাম, শাস্ত্ৰৰ পৰা পাম। গতিকে গুৰু আৰু শাস্ত্ৰৰ পৰা পোৱা জ্ঞানটো ধৰ্মত পবিত্ৰ কৰি প্ৰভু ভগৱন্তক যেতিয়া আমি ধ্যান কৰিম, সেই জ্ঞানৰ ৰূপত ভাগৱত মূৰ্তি যিটো, ভাগৱত মূৰ্তিটো আমি লাভ কৰিম। যিটো জ্ঞান লাভ কৰি কৰিছে অন্তিম মুহূৰ্তত ব্ৰহ্মসাপে খেদি আহি আছে, দক্ষক আহি পোৱাৰ আগে আগে তেওঁ ধ্যান কৰিল আৰু তেওঁ গুচি গ'ল। কোনেও গমেই নাপালে যে পৰীক্ষিত ইতিমধ্যে সংসাৰৰ পৰা মুক্ত হৈ গ'ল। আৰু অভিশাপ ৰূপী তক্ষক ব্ৰাহ্মণ ৰূপত আহি দেখিলে যে তেওঁ এই মুহূৰ্ততে তেওঁ হয়তো বৈকুণ্ঠলৈ গুচি যাব। গতিকে সময় বিলম্ব কৰিব নোৱাৰোঁ। গতিকে লগে লগে তেওঁ মূৰ্তি ধৰি তেওঁৰ এই নিথৰ দেহটোতে তেওঁ দংশন কৰিছে। জগতে দেখিছে পৰীক্ষিতক তেওঁৰ দংশনতেই মানে পৰীক্ষিতৰ মৃত্যু হ'ল। জগতে দেখিছে সেইটো। কিন্তু সিদ্ধ ঋষি মুনিসকলে সাধনাত থকা তপস্বীসকলে বুজিছে যে তাৰ আগে আগেই তেওঁ গুচি গ'লগৈ। তক্ষকৰ দংশনে তেওঁক একো পৰখ কৰিব নোৱাৰিব। কিন্তু ঋষিৰ বা অভিশাপৰ মৰ্যাদাটো ৰক্ষা কৰিয়ে এই কৰ্মখিনি সাধন কৰা দেখুৱায়। বা এয়াই হৈছে ভাগৱতৰ তত্ত্ব। আহক গুৰু সমস্ত। গতিকে ইয়াৰ পিছত নিশ্চয় প্ৰশ্নৰ বা এনেকুৱা আলোচনাৰ সুযোগ যদিও আমাৰ মাজত আজি নাই, ভগৱন্তে এদিন কৃপা কৰক, নিশ্চয় তেতিয়া আমি মুক্ত মনেৰে সেইটো কিছু কথা আলোচনা কৰিব পাৰিম। কাৰোবাৰ মনত যদি কিবা এটা প্ৰশ্ন সংশয় আছিল, সকলোৰে ওচৰত আমি পৰৱৰ্তী নিবেদন কৰিছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু প্ৰাৰ্থনা আগুৱাব লাগিব। ইতিমধ্যে ২:৩০ বাজু হ'ল। গতিকে আমি অলপমান খৰতকীয়াকৈ গৈ আমি সৰ্বশেষত ৩ বজাৰ লগে লগে নিশ্চয় এই মহাভাগৱত সামৰণি কৰিব পাৰিম। আহক আমি অন্তিম অৱস্থালৈকে আগবাঢ়িম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। শুক নিগদতি শুনা পৰীক্ষিত, অবৃত্ত যে বেমাৰা গৈল, ইন্দ্ৰ বিনে আন তিনিও লোকত মহামহোৎসৱ হৈল। অদেৱ পিতৃ ঋষি যমৰুদ্ৰ আদি সবে গৈল নিজ থান, ইন্দ্ৰৰেহে মাত্ৰ দুখনো গুচিল, সবাৰে ভৈল কল্যাণ। শুনি পৰীক্ষিত শুকত পুচন্ত, শুনিও হেতু ইহাৰ, ইন্দ্ৰৰ কৃষক দুখনো গুচিল, সংশয় ভৈল মান।
অসুকে যে বুলন্ত শুনা হৰিদাস কহু আক সমুদায়ী অপূৰ্বত বিতৰ ভয়ে দে বগন ইন্দ্ৰক বুলিলা যাই অকৰি দুদিনতি দেৱমুনি হবে বুলিলাই আতি বিনয় বিত্তক বধিও তলুক ৰাখিও জয় জয় হৰি হয় অশুনি ইন্দ্ৰে তাক ইচ্ছা নকৰিল ব্ৰাহ্মণৰ বধ ভয় দেৱতাক চাই বুলিলা বুজাই কাৰণ কহিবি নয় একবাৰ বিশ্বৰূপ ব্ৰাহ্মণক বধিলো ইয়াতি ক্ৰোধত ৰাজসূততে যি মহাদুখ পাইলো কৰিলো দাৰুণ ব্ৰত অপাছে ভূমি জল বৃক্ষ নাৰীগণে কৰিলে মোক দায়া যিটো বৰ্ম হত্যা এৰাইলো সকলে তা সম্বাক বাতি দিয়া কৃষ্ণৰ প্ৰসাদে পবিত্ৰ হলো তানে নাম গুণ গাই বিত হব মহতা কৰি পুনৰবি এৰাইবে কেমনে ঠাই ইন্দ্ৰৰ বচন শুনি দেৱগণ ঋষি গণ সমুদায় নাই মই বুলি আশীৰ্বাদ কৰি বুলিলা হবে বুজাই অসমে দৰ্শক কৰে বাক তোমাক প্ৰবন্ধে আনি যতনে অসমে দৰ্শকে খন্দে ব্ৰহ্ম হত্যা কহে মহামুনি গণে পৰম আত্মা কৃষ্ণ হবৰ ঈশ্বৰ পুজি তাংক ভক্তি কৰি জগতকে যদি বাধা ইন্দ্ৰ তুমি তথাপি ধৰিবে হৰি শুনিও ঈশ্বৰ কৃষ্ণৰ মহিমা পৰম আশ্চৰ্যয়াতি হে মহামহাজত পাপী কনিষ্ঠৰে তাহাৰ নাম ভকতি ব্ৰহ্মবধি পিতৃবধি মাতৃবধি গুৰু বধি যিটো জন গুৰু তিনি মাৰি বিশ্বাসঘাতকী কুকুৰ কষাই চাণ্ডাল কৌতলী হীন তৰল প্ৰজাতি সিটো ঈশ্বৰৰ নাম মাত্ৰ ৰাখি হেলয় কৃষ্ণক মহাসূত্ৰ কৰি জগত বুজাইব আমি ব্ৰহ্ম সমনিতে জগত বদিলে নিস্তাৰি মত আমি পৃথুবিতাসুৰ নাম কেদাৰণ দাৰুণ নিষ্কলয়তি কিছু পাপ নাই কবতত জানতে মাৰা সুৰপতি ওকে যে বুলন্ত উৎসাহ শুনি ইন্দ্ৰ সুৰপতি কে মনত উৎসাহে বিতৰ্ক বদিলা সাৱধানে কৃষ্ণ অকণমান চবকে ভিতৰত গৈছোঁ এতিয়া এই বিত্তাসুৰক বধ কৰাৰ কাৰণত এটা ব্ৰহ্ম হত্যাৰ ভাৱ ইন্দ্ৰৰ তাত লাগিল কিন্তু ইন্দ্ৰই সেইকাৰণে ইয়াৰ আগতে এজন ব্ৰাহ্মণক বধ কৰিছিল বিশ্বৰূপক বধ কৰাৰ কাৰণত তেওঁ ব্ৰহ্ম বধৰ পৰা তেওঁ মুক্ত হ'বৰ কাৰণে কোনো উপায় নাপালে শেষত চাৰিটা ভাগত
4টা জাতিক সেই ব্ৰহ্মবধৰ পাপ তেওঁ ভগাইহে মুক্ত হৈছে। সেইকাৰণে তেওঁ কৈছে যে এইবাৰ আৰু মই ব্ৰাহ্মণক বধ কৰিবৰ কাৰণে মই নাযাওঁ, গতিকে এই দুখৰ ভাৰ কেতিয়াও মই ল'ব নোৱাৰোঁ। এইবুলি বৃত্তাসুৰক বধ কৰিবৰ কাৰণে তেওঁ কেতিয়াও আগুৱাই যাব বিচৰা নাছিল। কিন্তু দেৱতাসকলে তুতি মিনতি কৰিলে যে আপুনি যদি আমাক যদি ৰক্ষা নকৰে কোনে কৰিব। যিমানেই ব্ৰহ্মপতিৰ পাপ নহওক কিয়, যদি সেই অশ্বমেধ যজ্ঞ কৰা যায়, আমি সকলোৱে যদি যজ্ঞ কৰা যায়, তেতিয়াহ'লে ইমানেই অধৰ্ম কৰ্ম নকৰক কিয়, সেই অশ্বমেধ যজ্ঞৰ কাৰণতে আমি সমস্তবিলাক উদ্ধাৰ পাম। গতিকে তুমি দেৱকাৰ্য সাধনৰ কাৰণতহে বৃত্তাসুৰক বধ কৰিব লাগে। তেওঁৰ নামতহে ব্ৰাহ্মণ, কিন্তু প্ৰকৃততে তেওঁ অসুৰৰ এই ধৰ্মটোকে তেওঁ পালন কৰি আছে। তথাপিও তেওঁ বধ কৰাৰ পিছত আমি সকলোৱে লগ লাগি যজ্ঞ কৰিম। যজ্ঞ কৰাৰ পিছত তুমি পুনৰ মুক্ত হ'ব পাৰিবা, এইবুলি সমস্তই তেওঁ ক'লে। তাৰ কাৰণে তেওঁ মান্তি হ'ল আৰু পুনৰ ধৰ্মবধ কৰিবৰ কাৰণে, ব্ৰাহ্মণ হত্যা কৰিবৰ কাৰণে আহি বৃত্তাসুৰক বধ কৰিলে। কিন্তু ডাঙৰ কথাটো কি, বৃত্তাসুৰক বধ কৰাৰ পিছত সকলোৰে মনত আনন্দ হৰখলা কৰি এতিয়া সকলোৱে ইন্দ্ৰক ত্যাগ কৰি গুচি গ'ল। মনত সকলোৰে এটা ভাৱনা আহি গ'ল যে এতিয়া তেওঁ ব্ৰহ্মবধৰ পাপে এতিয়া তেওঁ পূজা ল'ব, তেওঁ ওচৰত থাকিলে সকলোৱে এতিয়া সেই ব্ৰহ্মভাৱী হ'ব লাগিব। এতিয়া সমস্তজনে এৰি থৈ গুচি গ'ল। এতিয়া ইন্দ্ৰৰ অৱস্থা কি হ'ব? এতিয়া মহাসংকট হৈ গৈছে। দেৱকাৰ্য সাধনৰ কাৰণে ইমানখিনি কৰ্ম কৰিলে, অথচ তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া এই দেৱতাসকলৰ কাৰো এতিয়া মানে মনত নপৰি। আগতে বাক্য দিছিল আমি তোমাক এৰি ক'তো নাযাওঁ, সকলোৱে লগ লাগি আমি যজ্ঞ কৰিম। কিন্তু এই ব্ৰহ্মবধৰ অভিশাপ যেতিয়া তেওঁ পাপ যেতিয়া তেওঁ গাত লাগিলে ইতিমধ্যে, গতিকে এতিয়া তেওঁ ত্যাগ কৰি গুচি গ'ল। এয়াই কৈছে দেৱপতি, নিজৰ বাকীৰে কাৰো কথা চিন্তা নকৰে, হয়নে? দেৱতাসকলে সেইকাৰণে মুক্তি নাপায়। ঈশ্বৰৰ কৰ্ম কৰে, ঈশ্বৰ ধৰ্ম কৰে, কিন্তু নিজৰ বাকী। এতিয়া প্ৰভু আমি অকণমান আগতে আলোচনা কৰিছিলোঁ যে আপুনিয়ে কৈছিল যে মানুহ আৰু অসুৰ, এতিয়া তাৰ পৰিচয়টো আমি কেনেকৈ পাম? অসুৰ কোন আৰু মানুহ কোন, দেৱতা কোন? যদি আমি ভকত হ'ব পাৰোঁ তেতিয়াহ'লে মানুহ ৰূপেহে আমি ভকত হ'ব পাৰিম। মানুহ ৰূপেহে আমি ভকত হ'ব পাৰিম, মনুষ্য ৰূপে। যদি আমি দেৱতাও হৈ থাকোঁ, তথাপি সেই মনুষ্যৰ লগত সম্বন্ধ ৰাখিহে তেওঁ ভকত হ'ব পাৰে। এতিয়া দেৱতাৰ স্বৰূপত যেতিয়া গন্ধৰ্বৰ প্ৰতি চিত্ৰকেতুকে ভকত হৈছিল, কাৰ্যতে গুৰু কৃপা তেওঁ পাইছে, অংগীৰা দেখি কৃপা তেওঁ পাইছে, হয়নে নাই কওকচোন? তেওঁ গুৰু কৃপা কৰাৰ কাৰণে, মনুষ্য কৃপা পোৱাৰ কাৰণে তেওঁ ঈশ্বৰ সাধনা কৰাৰ ৰাস্তাটো পালে। সেই সূত্ৰেহে তেওঁ ভক্ত হ'ব পাৰিছে। গতিকে আমি ভকত কেনেকৈ হ'ব লাগিব? আমি মনুষ্য জ্ঞান বুদ্ধি ধাৰণাৰেহে আমি ভকত হ'ব পাৰিব লাগিব। অসুৰে ভকত হ'ব নোৱাৰে, দেৱতাই ভকত হ'ব নোৱাৰে, মনুষ্যহে কেৱল ভকত হ'ব পাৰে। এই তত্ত্বটো আছে কৃষ্ণ। হে ৰাম সুকে যে বুলন্ত এতেকৈ উৎসাহ শুনি ইন্দ্ৰ সুৰপতি, মনতৈ উৎসাহে বিতক বধিলা অসবাহানে অনুমতি। বিত্তবধ ভৈল মহাকৌতূহলে, সবে গৈলা নিজ থান। ইন্দ্ৰ কয় আনিয়া যজ্ঞ নকৰিলা পৰিত্ৰাণ। বৰ্মবধি ভৈলে কেহু নুচুবয়, ইন্দ্ৰৰ মনত দুখ। মহন্ত জনক কলংকে লংঘিলে, কিছু নাহি কয় সুখ। ইন্দ্ৰে দেখিলন্ত চাণ্ডালিনী ৰূপে, বৰ্ম হত্যাই আছে আশে ধাই। ক্ষয় ৰোগী তাই বিকৃত বসন, ৰুধিৰ চাদন্তে যাই। কেশ চয় মেলি বিত্তত চাণ্ডালী, ঘনে ঘন্ধে কাপে হাতে পাৱ। ৰহ ইন্দ্ৰ কৈক যাস বুলি, পাৰন্তে আতা হৰাৱ।
দুৰ্গন্ধ মধ্যৰ গন্ধ বহে তাইৰ ঘ্ৰাণে নাক ফুটি যায় এই ব্ৰহ্ম হত্যা জানি শশীপতি ভয়ে কাম্পে তাহাত পাও অত্ৰাহী কৃষ্ণ বুলি লৰ দিলন্ত গাঁৱে যত বলয় আছে অঘোৰ বৰ্মবধ বায়ু সমবেগে খেদি যায় পাছে পাছে আকাশে প্ৰকাশী ফুৰি দখু দিশে লুকাইবে নপাই ঠাই শিৱৰ দিশক ইখানক লাগি গৈলন্ত পাছে পলাই তহিতে মানস সৰু বৰয় আছে তাহাক পাইলন্ত যাই যক্ষ্মা ৰূপ ধৰি পদ্মনাভে পখি থাকিলা তাতে লুকাই সহস্ৰ বছৰ অলক্ষিত ৰূপে আছিল অন্তব্ৰত ধৰি পৰম বান্ধৱ মাধৱৰ নাম জানি হৃদয়ত ধৰি বৰ্ম হত্যা কৰোঁতে খেদাইলে ক ঐখান দিশক প্ৰতি অচুইবাক ইন্দ্ৰক নপাই ব্ৰহ্ম হত্যা গৈলা পাছে অধুগতি ইয়াৰ পিছত ইন্দ্ৰ কি হ'ল দেৱতাসকলেতো সমস্তবিলাকে তেওঁ গুচি আহিল ইফালেতো ব্ৰহ্ম হত্যাই মহাপাপে চাণ্ডালেনে ৰূপ লৈ আহি ইন্দ্ৰক গ্ৰাস কৰিবলৈ আহি আছে যেতিয়া নীলাকৰ পৰা দেখিছে অতি দুৰ্গন্ধময় এক কুষ্ঠৰোগী পাই এক মহা কুৎসিত ৰূপৰ এই ব্ৰহ্ম পাপ এতিয়া তেওঁক এই মাত্ৰ স্পৰ্শ কৰিব উপায়ন্তৰ হৈ তেওঁৰ কৃষ্ণ নাম লৈ লৈ তেওঁ দৌৰিবলৈ আৰম্ভ কৰিছে তিনি দৈল্য তেওঁ বোলে পৰিভ্ৰমণ কৰিছে ব্ৰহ্ম হত্যা সাপে তেওঁক এতিয়া খেদি খেদি লৈ গৈছে তেওঁ যে কৃষ্ণ নাম লৈ আছে এইকাৰণে ব্ৰহ্ম হত্যা পাপে তেওঁক পিছে পিছে খেদিছে যদিও তেওঁক লগ পোৱা নাই কিন্তু গৈ গৈ এতিয়া তেওঁ কতো উপায় নাপায় শেষত গৈ তেওঁ কল্যাণপুৰত উপস্থিত হ'লগৈ শিৱৰ স্থানত উপস্থিত হ'লগৈ মানৱ সৰোবৰত উপস্থিত হোৱাৰ লগে লগে তেওঁ যদি এটা পদুম ফুল দেখিছে এতিয়া সেই পদুম ফুলৰ উপায়ন্তৰ হৈ তেওঁ কি কৰিলে অতি সূক্ষ্মৰূপে পদুমৰ ঠাইতে সোমাই গৈ তাতে তেওঁ হাজাৰ বছৰ বোলে ঘোৰ তপ কৰি আছে কৃষ্ণ ইফালে ব্ৰহ্ম হত্যা হত্যা পাপে সেই পাপে গৈ যদি কল্যাণপুৰত উপস্থিত হ'ল লগে লগে কল্যাণপুৰত কোন আছে শিৱ মহাভক্ত এতিয়া য'ত নেকি ভক্তৰহে স্থান হয় এতিয়া মহাপাপে তাত কেনেকৈ প্ৰৱেশ কৰিব এতিয়া ইন্দ্ৰই ঈশ্বৰৰ নাম লৈ লৈ কল্যাণপুৰত প্ৰৱেশ কৰিলে তেওঁ ব্ৰহ্ম বোধি হ'লেও শিৱই তেওঁক ধাৰণ কৰা নাই কাৰণ তেওঁৰ মুখত কৃষ্ণ নাম গতিকে তেওঁ লৈ এতিয়া কৃষ্ণ নাম লৈ মহা তপ কৰি আছে আৰু এই ব্ৰহ্ম হত্যা ব্ৰহ্ম হত্যা পাপে এতিয়া তেওঁক চুব গৈ আছে গতিকে মহাত্ৰিপুৰ লৈ যেতিয়া শিৱই তেওঁক খেদিলে কোনো কাৰণতে মোৰ কৈলাশত তুমি থাকিব নোৱাৰিবা এই বুলি তেওঁক চিৰ দিনৰ কাৰণে সেই ব্ৰহ্ম পাপক কি কৰিলে শিৱই তাৰ পৰা গুচালে আৰু দিব্য হাজাৰ বছৰ তপ কৰাৰ পিছত ইন্দ্ৰই সেই ব্ৰহ্ম বধৰ পৰা সাপৰ পৰা তেওঁ মুক্ত হ'ব পাৰিছে এইকণ সময় স্বৰ্গত ইন্দ্ৰৰ ৰাজপাত শূন্য হৈ আছে এইটো ডাঙৰ কথা এতিয়া ইন্দ্ৰ গুচি গ'ল তিনি ত্ৰৈলোকত ভ্ৰমণ কৰি কৰি কৈলাশপুৰত মানৱ সৰোবৰত পদ্মৰ ঠাৰিৰ ওপৰত তেওঁ লুকাই আছে আৰু তেওঁ ৰখীয়া হৈ আছে কোন ক'বলৈ গ'লে চিকিউৰিটি গাৰ্ড হৈছে কোন স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ মহাভক্ত শিৱ গতিকে শিৱৰ কাৰণত ইন্দ্ৰই ব্ৰহ্মবধৰ হত্যাৰ পাপৰ পৰা মুক্ত হ'ল আৰু এতিয়া পৰৱৰ্তী পদত কৰিব ইন্দ্ৰ নথকাৰ সময়ত স্বৰ্গৰ ৰাজ্যৰ অৱস্থা কি হৈছিল আহকচোন বাৰু আমি পুনৰ পদলৈ হে ৰাম সেই কালত ইন্দ্ৰ ভৈলা যায় নহোষ নাম নিপতি বিদ্যা তপযোগ বলৰ প্ৰভাৱে পাইলা গয়া অমৰাৱতী
অসূৰ্যৰ গৰ্বে অন্ধ ভৈল পাছে শশীক বুলিলা যায় ইন্দ্ৰ ভৈলো মুখ ভজিও সুন্দৰী হাঁহি হাঁহি মুখ চাই শুনি শশী সতী সুকে কান্দিলন্ত নেদিলা কিছু উত্তৰ অহা ইন্দ্ৰ বুলি কান্দি মন দুখে চলিল গুৰুৰ ঘৰ দেখি বৃহস্পতি দুখে পুছিলন্ত কি ভৈল শশী তোমাৰ হেন শুনি শশী আখি মুখ মুচি কৰিলা দুখ নিকাৰ ইন্দ্ৰৰ সন্তাপে দিনে যুগ যাই আছো টাংকে বাট চাই নুহুখে আখিয়া খোজে মোক আবে কৰিব কোনই উপায় শশীৰ বচনে দয়া সম্পজিলা দিলন্ত ভালই উপায় বুলিবা তাহাক প্ৰিপজানে চৰি যশৰী আশা যেবে মোৰ ঠাই তেবে মই ইটোক ভজিবু বুলিয়া আহিবে কমন্দমতী ব্ৰাহ্মণৰ সাপে সৰ্প হুয়া পাছে যাইবে সিটো অধুগতি অচিৰতে নিজ স্বামীক লভিবা গুচিব হবে অপাৰ এহি শুনি শশী বুলিলন্ত পাছে নহু সকলাগ পাই হে ৰাম সিটো মন্দমতী শশীক বাঞ্চয় বিপ্ৰক দোলা জোৰাইল কোপে দ্বিজবৰ দিলা মহাসাপ অজগৰ জুনি পাইল ইয়াৰ পিছত কি হ'ল স্বৰ্গ ৰাজ্য যিহেতু ইন্দ্ৰহীন অৱস্থা বলহীন অৱস্থাত থাকিল তেতিয়া গুৰু বৃহস্পতিয়ে দেৱতাসকলক কৰে এতিয়া এই স্বৰ্গ ৰাজ্যত কোনোবা এজনটো থাকিব লাগিব যিজন ৰজা হ'ব সেইজন ইন্দ্ৰতকৈ মহাশক্তিশালী হ'ব লাগিব বা ইন্দ্ৰৰ সমকক্ষ হ'ব লাগিব আৰু এনেকুৱা এজন ৰজা এই তিনি তলিকত ক'ত বিচাৰি পাবা গতিকে মধ্যলোকত চন্দ্ৰবংশী ৰজা নহুষ আছে গতিকে এতিয়া নহুষৰ ওচৰত আমি এতিয়া সমাপন হ'ব লাগিব আৰু সেই নহুষৰ ওচৰতে দেৱতাসকল আহিল দেৱতাসকল ক'লে যে ইন্দ্ৰৰ অৱৰ্তমানত তুমি স্বৰ্গ ৰাজ্য অধিকাৰ কৰিব লাগিব মানে তুমি ৰক্ষা কৰিব লাগিব এইকাৰণে নহুষক স্বৰ্গলৈ লৈ গ'ল নহুষে গৈ ইন্দ্ৰৰ ৰাজপাটত বহিল আৰু দৈত্যসকলক তেওঁলোকৰ পৰা তাৰ পৰা খেদাই যে মহা শান্তিৰে কিছুদিন থাকিল কিন্তু তাৰপিছতে নহুষৰ মনত এটা ভাৱনা আহি গ'ল এতিয়াতো ইন্দ্ৰটো নাই ইন্দ্ৰ ক'ত গ'ল ঠিক নাই এতিয়া ইন্দ্ৰৰ আসনত যদি মই বহি আছোঁ গতিকে এতিয়া বৰ্তমান মই স্বৰূপতে ক'বলগীয়া ইন্দ্ৰ নামৰ কোনো এজন মানুহৰ বা এজন দেৱতা কোনো এজন লোকৰ নাম নহয় ইন্দ্ৰ হৈছে এখন স্বৰ্গৰ আসনত যি বহে তেওঁৱে ইন্দ্ৰ চৈত্য মনুৰ দিনত একোজন ইন্দ্ৰ স্বৰ্গৰ ৰজা হৈছিল স্বৰ্গৰ যিজন ৰাজা সেইজনে ইন্দ্ৰ এতিয়া এই মনুৰ দিনত এতিয়া বাসৱৰ দিনত এতিয়া এই লীলা চলি আছে কশ্যপ মুনিৰ সন্তান বাসৱৰ পুত্ৰৰ কশ্যপৰ পুত্ৰ হৈছে বাসৱ সেই বাসৱে যেতিয়া স্বৰ্গৰ ৰাজ্যত যেতিয়া তেওঁ বহিল তেওঁ ইন্দ্ৰ হিচাপে পৰিচিত হ'ল এতিয়া এই আমাৰ নহুষ ৰজাও গৈ যেতিয়া ইন্দ্ৰ আসনত বহিল তেওঁ নিজকে ভাবি ল'লে এতিয়া মই ইন্দ্ৰ গতিকে তিনি তেওঁলোকৰ সমস্ত সম্পদ মোৰ গতিকে ইন্দ্ৰৰ যিমানবিলাক ভাৰ্যা এই ভাৰ্যাসমূহ এতিয়া মৰি ভাৰ্যা হ'ব লাগিব গতিকে শশীক তেওঁ মাতি আনিলে এতিয়া তুমি ইন্দ্ৰ নাই গতিকে ইন্দ্ৰৰহে ভাৰ্যা তুমি এতিয়াতো মইতো ইন্দ্ৰ গতিকে তুমি মোক এতিয়া চামিব লাগিব প্ৰথমতে তেওঁ ভাবিব পৰা নাছিল কি হ'ব এতিয়াতো ইন্দ্ৰৰ নহুষৰ কথা তেওঁ নামানিলেও নহ'ব মানিবৰ কাৰণে তেওঁ এতিয়া সমৰ্থ নহয় কাৰণ ইন্দ্ৰটো এইখন সংসাৰত ক'ৰবাত নহয় ক'ৰবাত লুকাই আছে এদিন হ'লেও তেওঁতো আহিব এই জ্ঞানটো শশীত আছে এতিয়া কেনেকৈ তেওঁ নহুষক এতিয়া স্বামীপন কৰিব উপায়ন্ত হৈ তেওঁ গুৰুৰ ঘৰলৈ বৃহস্পতিৰ ওচৰত যদি বিনয় কৰিলে হে গুৰুদেৱতে মই কি হ'ব এতিয়া ৰজাই বিচাৰিছে মোক ভাৰ্যা হিচাপে পাবলৈ এতিয়া মই কি কৰিম তেতিয়া বৃহস্পতিয়ে তেওঁ উপায়টো দিলে যে হ'ব তুমি এইটো বুদ্ধি তুমি কৰা তাৰপিছত দেখা যাব যে তুমি কোৱা যে তেওঁৰ লগত বিবাহত বহিবৰ কাৰণে সন্মত কিন্তু
লুকাই চুৰ কৰি তেওঁ বিবাহত ধৰিব বিচৰা নাই। তেওঁ বৰ সাজি আহক, কিন্তু বৰ সাজি আহিবলৈ যাওঁতে তুমি চৰ্তটো দিবা, তুমি ব্ৰাহ্মণৰ কাণ্ডত উঠি আহিবা। তেতিয়া ব্ৰাহ্মণৰ কাণ্ডত দোলাত উঠি যেতিয়া তুমি মোক বৰ সাজাই আলোৱা মালে নিব আহিবা, তেতিয়া মই নিশ্চয় তোমাক মই সকলোকে দেখুৱাই তোমাৰ ভাৰ্যাৰূপে মই তোমাক প্ৰতিপালন কৰিম। এতিয়া তুমি চিন্তা কৰিবা। এই চৰ্তটো দিয়াৰ লগে লগে ইন্দ্ৰ ইমান আনন্দিত হ'ল। তেওঁ ভাবিলে কোন আছে এইখন সংসাৰ, মোৰেই সমস্ত আজ্ঞাবাহী, মই হুকুম দিলে সমস্তবিলাক থৰ থৰ কম্পমান হৈ থাকে। গতিকে মহা ঋষিসকলক মাতিলে, কিন্তু সেই ঋষিসকলৰ কাণ্ডত উঠাৰ ফলত তেওঁৰ যিটো অপৰাধ হ'ল, ভাগৱতত চমকে দিছে, সেই অপৰাধৰ দণ্ড হিচাপে ঋষি সমস্তে আহি শশীৰ ওচৰ নাপালেই বাটতে তেওঁ অভিশপ্ত কৰি মহা অজগৰ হিচাপে তেওঁক সৰ্প যোনিলৈকে পঠিয়াই দিলে। আৰু শেষত যেতিয়া তেওঁক কাতৰ কৰিলে মই কেনেকৈ মুক্তি পাম, তেতিয়া কোৱা হ'ল যে যেতিয়া দাপৰৰ শেষত যেতিয়া এই তোমাৰ বংশত যিজন ধৰ্মৰাজ যুধিষ্ঠিৰ যেতিয়া তেওঁ জন্মগ্ৰহণ কৰিব, সেই ধৰ্মৰাজ যুধিষ্ঠিৰৰ তুমি দৰ্শন পালেই তুমি মুক্ত হ'ব পাৰিবা। আৰু সেই সূত্ৰে নহুষে পাণ্ডৱৰ বনবাসৰ কালত সেই পঞ্চ পাণ্ডৱক তেওঁ গ্ৰাস কৰাৰ স্বৰেৰে যুধিষ্ঠিৰক মহা প্ৰশ্ন সুধিছিল। প্ৰশ্নৰ উত্তৰত সন্তুষ্ট হোৱাৰ লগে লগে তেওঁ এইখন সংসাৰৰ পৰা সাপমুক্ত হৈ গৈছিল। এয়া হৈছে ভগৱন্তৰ এক মহান কৃষ্ণ। আহক। হে ৰামা তই অনন্তৰে সহস্ৰ বৎসৰে ইন্দ্ৰ গৈল ললাট, কৃষ্ণৰ প্ৰসাদে পাপক নিষ্ঠৰি পাইল অমৰাৱতী পাত। দেৱ ঋষিগণে ব্ৰাহ্মণসকলে আনিলন্ত আগবাঢ়ি, কেশ ভৈল দূৰ শোক ভৈল দূৰ হৰিষ প্ৰচুৰ, দণ্ড ছত্ৰ তুলি ধৰি অশ্বমেধ যজ্ঞ কৰাই লন্তয়াসী। ঋষিগণে বিধিমতে পৰম ঈশ্বৰ হৰিক পূজিলা, ভকতিয়ে শুদ্ধ চিতে। ৰাম বাৱে বাদ্যচয় গন্ধৰ্বে গাৱয়, অপেশ্বৰা কৰে নৃত্য, অমৰাৱতী বুলি জয় কৃষ্ণ ধ্বনি, জগত কৰে প্ৰবীত। গুৰু বৃহস্পতি পুৰোহিত ভৈলা, ইন্দ্ৰ গুচিল তাপ, কৃষ্ণ নাম স্মৰি হেলায়ে তৰিলা, বিত্ত ব্ৰহ্ম হত্যা পাপ। সৰ্বদা সৰ্বদেৱময় কৃষ্ণ কৃপাময়, যজিলন্ত শশীপতি, সূৰ্যৰ প্ৰকাশে যেন অন্ধকাৰ, পাপ গৈল ধুগতি। ইন্দ্ৰ গুচি পাছে মহেন্দ্ৰ ভৈলন্ত, কৃষ্ণ ভকতিৰ বলে, শশী সমে পাছে আসনে বহিয়া, বেহিল পাত মণ্ডলে। এতিয়া সামৰণি মই মাৰি থ'ম নে? মাৰি দিম। হে ৰাম পৰম আনন্দে যত দেৱগণে, শুনন্ত কৃষ্ণৰ কথা, কৃষ্ণ প্ৰসাদত ভৈল কৃত কীত, স্বৰ্গৰ যত দেৱতা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম।
এতিয়া ইন্দ্ৰৰ অৱস্থা কি হ'ল এই কথাখিনি শেষত ধুনীয়াকৈ আনিছে যেতিয়া তেওঁ শিৱৰ কৃপাত তেওঁ তপস্যা সাধন হ'ল ইফালে ব্ৰহ্মহত্যা মহাপাপেও তাৰ পৰা যেতিয়া মানে আঁতৰি আহিবলৈ বাধ্য হ'ল তাৰপিছত শিৱৰ কৃপাত পৰম তেওঁ মহামুক্তিলৈ আনন্দভাৱে স্বৰ্গত যেতিয়া প্ৰৱেশ কৰিলে স্বৰ্গত প্ৰৱেশ কৰাৰ লগে লগে গুৰু বৃহস্পতিৰ ওচৰত সেৱা কৰিলে তাৰপিছত বিধিগতভাৱে যিটো অশ্বমেধ যজ্ঞৰ কথা পূৰ্বতে ওলাই আছিল সেই অশ্বমেধ যজ্ঞ তেওঁ যেতিয়া যাজন কৰিলে এই অশ্বমেধ যজ্ঞ যাজন কৰাৰ পিছতহে স্বয়ং গুৰু বৃহস্পতি অশ্বমেধ যজ্ঞৰ পুৰোহিত হৈছে আৰু সেই অশ্বমেধ যজ্ঞৰ পিছত আনন্দ মনেৰে তেতিয়াই তেওঁ আসনত তেওঁ গ্ৰহণ কৰিছে যজ্ঞ নকৰালৈকে তেওঁ কিন্তু আহিয়েই সেই আসনত উপস্থিত হোৱা নাই যি কি নহওক এনেদৰে ইন্দ্ৰই পুনৰ স্বৰ্গ ৰাজ্য ঘূৰাই পালে আৰু যি ব্ৰহ্মপদী অভিশাপ আছিল তাৰ পৰাও মুক্ত হ'ল দৈত্য কবলৰ পৰাও সমস্ত জগত উদ্ধাৰ পালে ঠিক এনেদৰে মহালীলাৰে আজি ষষ্ঠ স্কন্ধৰ মহাসমাপ্তি খনলৈকে আহিছে গতিকে গুৰু ষষ্ঠ এইখিনিতে ৰ'ব জানি কি কৰিব দিছে শেষ কৰি থ'ব দিছে নেকি উপদেশটো আছে উপদেশটো নহ'লে অকণমানহে থাকিলে শেষেই হ'লহেঁতেন থাকক ন ঠিক আছে ছবিটো থাকি গ'ল এটা থাকি গ'ল শেষেই হ'ল সবাৰ শ্ৰীচৰণে কোটি কোটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আপোনালোকৰ আমন্ত্ৰণ নোহোৱাহেঁতেন আমি আপোনালোকৰ শ্ৰীচৰণ দৰ্শনৰ সুযোগ নাপালোহেঁতেন আৰু এই হৰি মন্দিৰত প্ৰৱেশ কৰা আমাৰ সৌভাগ্যসমূহ নহ'লহেঁতেন যদিও এইটো বাটেৰে আমি বহুবাৰ অহা যোৱা কৰিছোঁ কিন্তু বাটত দেখা হৰি মন্দিৰত অকণমান প্ৰৱেশ কৰিবৰ কাৰণে মন অকণমান হ'লেও যায় কিন্তু পৰিৱেশ এটাতো পাব লাগিব গেটত যেতিয়া তলা বন্ধ হৈ থাকিব নামঘৰ হ'লে বুলি মণিপুত্ৰত সোমাম বুলিয়ে তলা ভাঙি বুলিতো আমি সোমাব নোৱাৰোঁ কোনোবাই দেখিলে কি কৰিব বাৰু যি কি নহওক এদিন হ'লেও এই এনেকুৱা হৰি মন্দিৰ দৰ্শনৰ লগে লগে আমাৰ বাসনা জাগে কোনোবা দিনাখন অকণমান সেৱা এটা ল'বৰ কাৰণে প্ৰৱেশ কৰিবলৈ আজি সেইটো সুযোগ প্ৰভু ভগৱানে আমাক দিলে আপোনালোকৰ আশীৰ্বাদত গতিকে জানিত অজানিত এই সীমিত সময়ৰ ভিতৰতে বহুখিনি কথা আমি আলোচনা কৰিলোঁ দুখাদুখ নিশ্চয় থাকি যাব পাৰে কাৰণ গুৰু ৰূপী সন্ত সাধু মহন্তৰ সন্মুখত আজি ভাগৱতৰ দৰে এক মহা আলোচনা কৰাটো আমাৰ কাৰণে বৰ দুৰ্লভ কাম তথাপিও প্ৰভু ভগৱন্তই যিহেতু আমাক এনেদৰে তেওঁৰ নাম গুণান্বিত কৰিবলৈ সুযোগ দিলে সুবিধা দিলে আশীৰ্বাদ কৰিলে কৃপা কৰিলে এইখিনিকে সাৰথি কৰি অজানিত যদি কিবা আমি দুখ ত্ৰুটি আমি কৰিব লগা হ'ল সমস্তবিলাক আপোনালোকৰ শ্ৰীচৰণত আমি অৰ্পণ কৰিছোঁ নিজৰ দাসৰ দাসৰে লৈ কৰি আমাক যেন কৃপা কৰে তাকেই আমি কৌটি কৰি প্ৰণাম সেৱা দিব লাগিব কৃষ্ণ কৃষ্ণ হয় হয় ইন্দ্ৰই মানস সৰোবৰত ইফান কোণত হয় স্নান কৰাৰ কথা ক'লে নহয়নে হয় হয় এতিয়া আমাৰ পৰশুকুণ্ডত সেইকাৰণে যায় নেকি বাৰু জয় কৃষ্ণ পৰশুকুণ্ডৰ বিষয়টো অলপ বেলেগ যদিও মানস সৰোবৰৰ পৰাই যদি আমাৰ এই ব্ৰহ্মপুত্ৰৰ ধাৰাটো আহিছে কিন্তু এটা সময়তো এই ধাৰাটোতো ব্ৰহ্মকুণ্ড হিচাপে সীমাবদ্ধ হৈ আছে পৰশুৰামৰ জৰিয়তে ব্ৰহ্মকুণ্ডই যেতিয়া মুখখন মানে মানে দেখা পালে সেই পৰশুৰামৰ কাৰণে যিটো জলধাৰা যেতিয়া বৈ আহিল তাৰপিছতহে ব্ৰহ্মপুত্ৰ হিচাপে নামাটো হৈছে অৰ্থাৎ পৰশুকুণ্ডৰ পৰাই ব্ৰহ্মপুত্ৰৰ আৰম্ভ হৈছে কিন্তু প্ৰকৃতপক্ষে মানস সৰোবৰৰ পৰা যদিও ধাৰাটো আহিছে কিন্তু ব্ৰহ্মপুত্ৰৰ নাম পৰশুকুণ্ডৰ পৰাহে আৰম্ভ হৈছে কিন্তু এই ব্ৰহ্মকুণ্ডক স্নান কৰি মহাপাপৰ পৰা মুক্ত হোৱাৰ যিটো দৰ্শন আমাক দিছে গতিকে এই দৰ্শনক সাৰথি কৰি আমি এই কথাটো নিশ্চয় মানিব লাগিব যে
মানৱ সৰোবৰত স্নান কৰে যিটো ফল, একে ফলটো আমি ভৈৰৱকুণ্ড স্নান কৰাৰ ফলটো আমি লাভ কৰিব পাৰোঁ, কাৰণ ধাৰাটো একে তাৰ পৰা আহি আছে। আৰু সকলোৰে শক্তি সামৰ্থ্য নাই এই মানৱ সৰোবৰ হ্ৰদত গৈ স্নান কৰা। কিন্তু আমাৰ এই ভৈৰৱকুণ্ড যিহেতু আমাৰ নামনিত আছে, ভৈয়ামৰ লগত সম্বন্ধ আছে, গতিকে এই কুণ্ডলৈকে যোৱাত আমাৰ নিশ্চয় আমাৰ ইমান বেছি দুঃসাধ্য নহয়। কিন্তু মানৱ সৰোবৰলৈ যোৱাটো সকলোৰে কাৰণে সেই কষ্টসাধ্য নাই। গতিকে এটা সমৰূপ এটা আমাক প্ৰদান কৰিছে। গতিকে এইকাৰণে কৈছে নানা তীৰ্থ ভ্ৰমণ কৰিলেও নহ'ব, যদি সেই ভৈৰৱকুণ্ডত এবাৰ স্নান কৰি দেহ মন যদি তুমি কৰিব পাৰা, এনেকুৱা এটা আধ্যাত্মিক দৰ্শন আমাক প্ৰদান কৰিছে। গতিকে প্ৰথমতে ব্ৰহ্মকুণ্ড পিতৃ দৰ্শন বুলি কোৱা হৈছে, বাকী অন্যান্য তীৰ্থসকলক মাতৃ দৰ্শন বুলি কৈছে। গতিকে প্ৰথমতে পিতৃ দৰ্শন হ'ব লাগে, তাৰপিছত মাতৃ দৰ্শন হ'ব লাগে, এইবুলি আমাৰ সাধু সন্তসকলে কয়। কিন্তু যাৰ ভাগ্যত যেনেকুৱা সুযোগ সুবিধা আহে সেই অনুসৰিয়ে পিতৃ মাতৃ বুলি গণ্য নহয়, ঈশ্বৰৰ দৰ্শন হিচাপে আমি ভৈৰৱকুণ্ডৰ দৰ্শন নোহোৱাকৈ আমি অন্যান্য তীৰ্থৰ দৰ্শন কৰি আমাৰ মনক অকণমান হ'লেও আমি যদি শান্ত কৰিব পাৰোঁ, স্থিৰ কৰিব পাৰোঁ, তথাপিও একেই গতি লাভ কৰিব পৰা যায়। গতিকে এই কথাটোকে আমাক দি আছে। ব্ৰহ্মাৰ পুত্ৰ হিচাপে ব্ৰহ্মকুণ্ড বুলি আমাক কোৱা হৈছে দেই। কিন্তু এটা কথা ঠিক, এই সৃষ্টি পাতনিৰ বিষয়টো যদি সংলগ্ন কৰা যায়, মানৱ সৰোবৰ হ্ৰদৰ পৰা পোনে পোনে এই ব্ৰহ্মকুণ্ডলৈকে এই ধাৰাটো কিন্তু পূৰ্বতে সংলগ্ন নাছিল, পিছতহে এইটো সংলগ্ন হৈছে। শাস্ত্ৰই দিয়া বিধান মতে ব্ৰহ্মাৰ বীৰ্যৰ সংৰক্ষণ য'ত কৰা হৈছিল সেয়ে হৈছে ব্ৰহ্মকুণ্ড। মানৱ সৰোবৰৰ লগত কোনোটি সম্বন্ধ নাছিল, পৰৱৰ্তী পৰ্যায়তে এই সম্বন্ধবিলাক আহিছে। যেনে এই ব্ৰহ্ম যেতিয়া জল ব্ৰহ্ম শক্তি যেতিয়া বাট বিচাৰি পোৱা নাছিল, তাৰপিছতহে পৰশুৰামৰ জৰিয়তে এই ব্ৰহ্মকুণ্ডৰ বাটটো বিচাৰি পাইছিল। গতিকে সেইকাৰণে ব্ৰহ্মৰ মানে সন্তান কাৰণে ব্ৰহ্মাৰ সন্তান কাৰণে ব্ৰহ্মপুত্ৰ বুলি কৈছে এই সূত্ৰটো। সেইকাৰণে সমস্ত নদীক প্ৰকৃতি বুলি কোৱা হৈছে, কিন্তু ব্ৰহ্মপুত্ৰক পুৰুষ বুলি কোৱা হৈছে। ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ এই নামাকৰণ কৰা হৈছে। বাৰু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি দোহাৰি দিম, আমি অন্তিম জয় কৃষ্ণ। জয় কৃষ্ণ। ইন্দ্ৰগুচি পাছে মহেন্দ্ৰ ভৈলন্ত, কৃষ্ণ ভকতিৰ বলে শশী সমে পাছে আসনে বহিয়া, বেহিল পাত্ৰ মণ্ডলে পৰম আনন্দে যত দেৱগণে শুনন্ত কৃষ্ণৰ কথা, কৃষ্ণ প্ৰসাদত ভৈল কৃতকৃত, অস্বৰ্গৰ যত দেৱতা। কৃষ্ণ শংকৰ গুৰু ও হৰি ৰাম ৰাম ৰাম, ও হৰি ৰাম ৰাম ৰাম। কৃষ্ণ 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 কৃষ্ণ। হৰি ৰাম হৰি গুৰু সন্তোষৰ অৰ্থে প্ৰভু ভগৱন্ত কৃপাৰো সাগৰ দৈৱকীনন্দন কৃষ্ণ কৰোণাময় পৰম ব্ৰহ্ম হৃদয়াৰ সাগৰ। এই তোমাৰ শ্ৰীমুখ নিশ্চিত বাণী মহান শাস্ত্ৰভাগ শ্ৰীমদ ভাগৱত ষষ্ঠ স্কন্ধ বিত্তাসুৰৰ বধ, এইখিনি পঢ়িবলৈ যাওঁতে 31-32টা শত সহস্ৰ অপৰাধ আৰু শব্দ ব্ৰহ্ম হয়তো মানে উচ্চাৰণ ভুল হ'ব পাৰে। সৰ্বভুলৰ পৰা মোৰ পৰিখণ্ড কৰি হে প্ৰভু দাসৰো দাস ভাবি চৰণতলত চপাই ধৰি
এই শুনা ভনা সকলো ভক্তৰ প্ৰতি আশীদায় হৈ আগলৈকো তোমাৰ এই গুণ গৰিমা গাবৰ বাবে শুনিবৰ বাবে শক্তিবন্ত কৰি কল্যাণে কৃপা আশা দিব লাগে প্ৰাৰ্থনা। হৰি ৰাম হৰি গুৰু সন্তোষৰ কৃষ্ণ কৃষ্ণ।